কিন্তু আজি মূলত কথা হৈছে আমি আজি মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমিকা কেলেংকাৰী তদন্ত বিচাৰিছোঁ আৰু লগতে যিমান এনকাউণ্টাৰ চলি আছে যিমান তেওঁলোকে কাম কাজ কৰিছে জাতিদ্ৰোহী আৰু ৰাজ্য বিৰোধী যিবিলাক কাম কৰিছে এই কামবিলাক অতি শীঘ্ৰে তেওঁলোকে বন্ধ কৰক। মুখ্যমন্ত্রী মাটি দালালি নচলিব রিনিকি ভূঁইয়া গ্রেপ্তার করক রিনিকি ভূঁইয়া গ্রেপ্তার করক জাতি দংকি হিমন্ত বিশ্ব শর্মা গো ব্যাক মুখ্যমন্ত্রী এই অবৈধভাবে ভূমি অধিগ্রহণ কার্যক আমি তীব্র গৰিহণা দিছোঁ। কংগ্ৰেছ দলে আজি আমি সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাতো মুখ্যমন্ত্ৰীৰ মাটি দালালি আৰু অবৈধ হস্তক্ষেপত অদৈক্ষভাৱে গ্ৰহণ কৰা কাৰ্যক আমি প্ৰতিবাদ জনাইছোঁ আৰু আগন্তুক দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ নকৰালৈকে মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঁইয়াক গ্ৰেপ্তাৰ নকৰালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। অকল এয়াই নহয়, অসমৰ জাতি ধ্বংস কৰাৰ কাৰণে যি যজ্ঞ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাক আমি প্ৰতিহত কৰিম, অসমৰ জনসাধাৰণক লৈ আমি প্ৰতিহত কৰিম। অকল এয়াই নহয়, মেঘালয়ক আজি মাটি এৰি দিছে। ক'ত অধিকাৰ পালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? তেওঁ কেনেকৈ মাটি অধিকাৰী হ'ল? তেওঁ অসমৰ মাটি মেঘালয়ক এৰি দিবলৈ আজি অসমৰ মাটি এই ধেমাজিতে অৰুণাচলক এৰি দিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাক আমি প্ৰতিবাদ জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক ধ্বংস কৰি উত্তৰ প্ৰদেশৰ পৰা ইয়াত মানুহ আনি প্ৰতিষ্ঠা কৰাৰ কাৰণে বাংলাদেশৰ প্ৰায় হিন্দু বাঙালী আনি ইয়াত প্ৰতিষ্ঠা কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাক কংগ্ৰেছ দলে তীব্ৰভাৱে গৰিহণা দিছে আৰু আগন্তুক দিনত আমি অসমৰ জনসাধাৰণক লৈ এই কাৰ্য প্ৰতিবাদ কৰিম আৰু ইয়াক প্ৰতিহত কৰাৰ কাৰণে আমি চেষ্টা কৰিম। অকল এয়াই নহয়, কংগ্ৰেছ দলে জাতিৰ ঠাইত সকলো সময়তে সজাগ আৰু সচেতনভাৱে কাম কৰিছে। আগন্তুক দিনতো আমি কৰি যাম। নহয়, বিভিন্নজন কাৰ্যকৰ্মকৰ্তাই আজি অসম জাতি ৰক্ষাৰ কাৰণে ওলাই আহিছে। তাৰ বাবে আজি বিজেপি নেতৃত্বাধীন চৰকাৰে যেনেধৰণে আমাৰ কণ্ঠৰোধ কৰিব খুজিছে তাক আমি প্ৰতিবাদ জনাইছোঁ। অংকিতা দত্তক আমাৰ যিটো গ্ৰেপ্তাৰ কৰিছে তাকো আমি গৰিহণা দিছোঁ আৰু সমগ্ৰ অসমত যেনেধৰণে বিজেপিয়ে অবৈধ ধ্বংস চলাইছে আৰু অবৈধভাৱে তেওঁলোকে যেনেধৰণে আজি অসমত যিটো এনকাউণ্টাৰ ৰাজনীতি কৰিছে এই এনকাউণ্টাৰ ৰাজনীতিক আমি প্ৰতিবাদ জনাইছোঁ। ন্যায় ব্যৱস্থা আছে, ন্যায় ব্যৱস্থাৰ যোগেদি তেওঁ যিমান কঠোৰ শাস্তি পাব লাগে শাস্তি দিয়ক, কিন্তু এনকাউণ্টাৰ কৰাৰ অধিকাৰ ক'তো নাই। গতিকে মুখ্যমন্ত্ৰী সৰ্বময়কৰ্তা নহয়, অসমৰ জনসাধাৰণৰ নামত হিমন্ত বিশ্ব শৰ্মাই দালালিৰ ওপৰি দালালি কৰিছে। সৰ্বানন্দ সোণোৱালৰ নামত আজি মুখ্যমন্ত্ৰী ষড়যন্ত্ৰ কৰি লোৱা এজন ব্যক্তিয়ে কেতিয়াও জাতি ৰক্ষা কৰিব নোৱাৰে। গতিকে আমি প্ৰতিবাদ জনাইছোঁ, যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে অসমৰ ধ্বংসযজ্ঞ চলি থাকিব।